হেল্ল' ফ্ৰেণ্ডছ, আকৌ মই এটা নতুন ভ্লগ লৈ আহিলোঁ। এইখিনি হৈছে জালুগুটি, আৰু জালুগুটি আচলতে আমাৰ মৰিগাঁৱৰে হয়। আৰু এইখন জালুগুটিৰ স্কুল। আৰু মানে আজি মই জালুগুটিৰ পৰা ভিডিঅ' কৰা হ'ল, পাহৰিছিলোঁৱে। আৰু এইখিনি জালুগুটি বজাৰ হয়। আৰু এইখন হৈছে জালুগুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়। এতিয়া নতুনকৈ বনাই আছে। আৰু লগতে এইখন হৈছে দলং, চাওকচোন। আৰু আমি এতিয়া আহি এইফালে চৰাইবাহী যাব পাৰে। ৰ'বক, মই ৰাস্তাটো দেখুৱাই দিছোঁ। এইটো চাইডে যাব পাৰে চৰাইবাহী, এইফালেও যাব পাৰে। আচলতে এইখিনি ফৰঙাচুক নে কিবা কয় চাগে, পাহৰিলোঁ, মই নাজানো ইমান ভালকৈ। কিন্তু এতিয়া আমি বৰভুগীয়া পালোহি, চাওকচোন। আৰু এইটো চাইডেদি গ'লে শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান পোৱা যাব। সেইকাৰণে প্ৰথম আদৰণিতে শংকৰদেৱৰ এটা মূৰ্তি দি থৈছে। বন্ধ কৰি নাযায় কৰোঁ। আৰু বৰভুগীয়াৰ পৰা অলপ আহিলে এইটো এটা ডাঙৰ মন্দিৰ হয়। আৰু নামঘৰ হয় দেই, মন্দিৰ মানে নামঘৰ, সেই একেই আৰু নামঘৰ। আৰু অলপ পাছতে আমি পামগৈ কওকচোন, চৰাইবাহীৰ মেইন চাৰিআলি। এইখন হৈছে চৰাইবাহীৰ মেইন চাৰিআলি। ইয়াতে সকলো ধৰণৰ বজাৰ হয় আৰু যিকোনো ধৰণৰ বস্তু পাব। আৰু এইখিনি হৈছে নামঘৰ। আৰু ইয়াতে এটা মেইন টপিক কৈ আছোঁ ৰ'ব। আৰু এইফালে শংকৰদেৱ বিদ্যা নিকেতন। আৰু ইয়াতে সকলোৱে জানে চৰাইবাহী কমিটি ভাওনাৰ কথা, নহয় জানো? গতিকে দেখাম বলক কমিটি ভাওনা ক'ত আছে। এইফালে শংকৰদেৱৰ স্কুল আৰু কমিটি ভাওনাৰ হয়। এক্সাইটেড বুলিব কি আছে, কমিটি ভাওনাৰ এইবাৰ নহয়, নেক্সট ইয়েৰহে হ'ব চাগে। এইটো ডাঙৰ নামঘৰটো। আৰু এইখন হৈছে চিকিৎসালয়। আৰু ইয়াতে হয়, এইটো নামঘৰতে হয়, শংকৰ নামঘৰটোতে হয় কমিটি ভাওনা এইফালে।
আৰু এইটো চাইডে মেলা আছে, মেলাও হয় আৰু এখন কলেজো আছে আৰু এইখিনিতো মেলা হয়। কিন্তু মানে ইটো দেওবাৰে ইখনত হয় আৰু ইটো দেওবাৰে এই কমিটি ভাওনা হোৱা জেগাত মেলা হয়। আৰু এইখনতে আছে মজলীয়া বিদ্যালয়, এখন কলেজৰ মানে পিছফালটো দেখুৱাইছিলোঁ। এইখন হৈছে মজলীয়া বিদ্যালয় আৰু ইয়াতো কেইখনমান দোকান আছে। এইখিনিতো চাৰিআলি পৰে আৰু এইখিনিয়ে হৈছে মেইন তেতেলী তল। আৰু তেতেলী গছ এজোপা আছিলে, কাটি দিলে, বহুত ডাঙৰ আছিলে তেতেলী গছজোপা, সেইকাৰণে তাৰ নাম থৈছিলে তেতেলী তল বুলি জানো আৰু। বহুত ধৰণৰ অফিচ আছে ইয়াত, অফিচ কছাৰী চাগে। আৰু এইফালে যায় চিধা যায় মিকিৰ ভেটা, আৰু এইফালে যায় চৰাইবাহী, ভৰালি চুক, তাৰপিছত আৰু কিবা নকওঁ আৰু বাকীখিনি নিজৰ ঠাইৰ নামবিলাক জানিব। আৰু আছে খাটনিয়াৰ চুক, তাৰপিছত আছে কোচ চুক, তাৰপিছত আছে আৰু পাহৰিলোঁ, এনেকৈ আছে আৰু চুক বুলি কয় আৰু। মাজতে হেৰাণ হৈ গৈছিলোঁ মোবাইল পৰিল বুলি ভয়। তাৰপিছত দুইজনী আকৌ ৰখি ল'লোঁ, মানে মোবাইলটো তাই ভিডিঅ' কৰি আছিল, মই মোবাইল হেৰাইছিল বুলি চিঞৰ মাৰি দিছিলোঁ, মোবাইল বুলি কৈছিলোঁ। তাৰপিছত সিফালে যায় কি বুলি কয়, এখন সোণাই নদী। আৰু এতিয়া আমি সোণাই নদীৰ ৰাস্তাৰ ফালে যাম, এটা বেলেগ টাৰ্ণ লৈছোঁ, চাই থাকোঁ। এইফালে আমাৰ ঘৰ যাব পাৰে, পাপাৰ ঘৰ। আৰু এইফালে যায় সোণাই নদী। আৰু আগৰ ফালে গ'লে কি বুলি কয় চাবুক ধৰা, এনেকুৱা ঠাই আৰু যোনে এয়া গাঁৱৰ এলেকাৰ হয় তেওঁলোকে নিশ্চয় গম পাব। চাওক না, পথাৰৰ ইমান ধুনীয়া সেউজীয়া, কিমান যে ভাল লাগে ন সঁচাকৈ। এই মনোমোহা পৰিৱেশটো মানে কেতিয়াও মানে হেৰি হ'ব নোৱাৰে, মানে বেয়া হ'ব নোৱাৰে, কি ধুনীয়া। আৰু এই পৰিৱেশৰ বায়ু বহুত ধুনীয়া লাগে। আৰু পথাৰত আহি বিশেষকৈ ধান ৰোৱা টাইমত আৰু পথাৰত যেতিয়া খাদ্য মানে ভাত খাই, দুপৰীয়া আহাৰ খাই খুব ভাল লাগে। চলাই থাকোঁতে মানুহজনে চাইকেলখন ঘূৰাই দিছিলে, কি মন গৈছিল নাজানো, ভাবিছে চাগে খুন্দা মাৰোঁ নেকি। মই বাৰু চিনি পাওঁ বাইকত উঠি থকা মানুহজন, বৰ্তা হয় নে খুৰা নাজানো আৰু। এইখিনিতে মই কৈছিলোঁ কিবা এটা, মই মানে বাইক চলাইছিলোঁ ন, আই এম ৰাইডাৰ বুলি কৈছিলোঁ। আৰু এইখনেই হৈছে সোণাই নদী, যিখন ইমান ডাঙৰ নদী। আৰু এই নদীখনৰ পাৰত ফটো চটো উঠা নহ'ল, আগতে উঠিছোঁ যেনিবা। আৰু বায়ে কৈছিলে ভালকৈ চলা, ভয় খাইছিলে। আৰু এইখন দলং, আৰু ওচৰতে আছে এখন থান। এই থানখনত যোনে যেতিয়াই নহওক আহিলে সেৱা কৰে। অৱশ্যে নামঘৰ দেখিলে যেনেকৈ সেৱা কৰে, ঠিক তেনেকৈ থানখনো সকলোৱে সেৱা কৰে। আৰু গৈ আছোঁ এতিয়া এইডোখৰতে ফচিছিলোঁ মানে গাড়ীখন বন্ধ হৈ গৈছিলে, স্কুটিখন ডাউন আছিলে যে, সেইটো কাৰণে উঠাবলৈ অলপ টান হৈছিলে, বা ঠেলিয়াই দিছিলে। আৰু বায়ে নামি দিলে, কৈছে তুমি যোৱা, মই গৈ আছোঁ। তো মই গুচি গ'লোগৈ, তাই লাহে ধীৰে আহি আছিল আৰু বোকা, ভয় খায় তাই বহুত, শ্লিপ খাই পৰিম বুলি। আৰু বায়ে কি উঠালে মই এতিয়াহে দেখিছোঁ।
বাই ভিডিঅ' কৰি কৰি গৈ আছিলে আৰু ভিডিঅ'বোৰ এতিয়াহে চব দেখিছোঁ। ছাইডতে এয়া মৰাপাটৰ খেতি কৰিছে হয়নে নহয়, আৰু এইফালেও চাগে মৰাপাট আৰু কি কয় এইটো কঠীয়া পেলাইছে চাগে। আৰু এইটো আমাৰ হৈছে পুখুৰী, মানে চৰি ফিচাৰী পুখুৰীটো বা ফিচাৰীটো অলপ ডাঙৰ হয় পুখুৰীতকৈ, সেইকাৰণে ফিচাৰী বুলি কয়। আৰু মই প'ষ্ট দি আছিলোঁ আৰু তাই স্কুটি চব উঠাইছে। মই কৈছোঁ এইটো আমাৰ ফিচাৰী, আৰু এইটো হ'ল পাম। আৰু বৰ্তমান এতিয়ালৈকে পামটো মানে পাম বুলি পাম মানে পাম ঘৰ, এইটো মানে এতিয়ালৈকে বিচনা অনা নাই বা এনেকৈ একো কৰা নাই। এবাৰ উঠিছে দেই। এতিয়া মই চাই থাককচোন ভিডিঅ'টো। ক'ত হয় নেকি? বেলেগ খেতি কৰিছেচোন। ঐ মই পৰিমেই এতিয়া। কি গাড়ী অহা নাই নেকি? ফোন কৰাচোন ক'বালেহি। এয়া তামোলৰ পুলি ৰুইছে চাইডে এইবিলাক বোলে লেচাৰী মাহ নাৰিকল হয় জানো। এইফালে নাৰিকল, সেইজোপা তামোল হ'বলা, নাজানো, চিনি নাপাওঁ। এয়া নাৰিকল, তামোল লেচেৰী নাই। আৰু এইটো হৈছে এটা কি কয় পাম ঘৰ নেকি? বজাৰ ঘৰ। হে অ' পাম হাউচ, ফাৰ্ম হাউচ হে ফাৰ্মৰ কণী পাম টাইপৰ। পাম ফাৰ্ম হ'লে এইবিলাক পোহনীয়া হেৰি যে কণী, কি কয় কণীটো হেৰি কয় না, ফাৰ্মৰ কণী বুলি কয় যে। বৰ্তমান ইয়াত এতিয়ালৈকে কোনো থকা নাই, থাকিব আৰু ইয়াতে। ফিচাৰীটোতে আমি এতিয়া আছোঁ বৰ্তমান, চাই আছোঁ। মাহঁত আহিব বাৰু, আহিলে আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। তাই আজি মাতটো মানে দুদিনমান হৈছে বেয়া হৈছে, আৰু নিজকে বহুত ভয় খাইছিলে কৰোণা হৈছে বুলি। নাই তেনেকুৱা একো হোৱা নাই বাৰু। আমাৰ চৰ্দি লাগি থাকে, আৰু বিশেষকৈ আমাৰ চাইনাছ আছে। যদি মোৰ ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষতে থকা যদি মন যায় বেল আইকনটো ক্লিক কৰিব, তেতিয়া মোৰ ভিডিঅ'বোৰ এনেই আগতীয়াকৈ পাব। নেমু গছ চাব ৰ'ব দেই। আৰু কোনে আহিব আমাৰ পুখুৰীটোলৈ, আৰু মাছ খাব মন গ'লে আহি যাব। মই পিছে মাছ খাই বেয়া পাওঁ আৰু নেমু খাই ভালেই পাওঁ যেনিবা। দিছিলোঁ এটা কি কয় স্প্ৰাইট আৰু লেজ চিপছ, আৰু খাই থাকোঁগৈ আমি মাহঁত অহালৈ। ব'লা লৈ আহোঁগৈ, ভাত খাই আহিছোঁ, তথাপি ভোক লাগিছে। আজি বহুত দেৰি হ'ল ভাত খোৱা, কাৰণ আমাৰ ঘৰত আলহী আহিছিলে। আলহী মানে মোৰ মামী, এয়া চিষ্টাৰ আহিছিল, ব্ৰাদাৰ আহিছিল। সেইটো কাৰণে অলপ দেৰি হ'ল, কাৰণ ৰন্ধা বঢ়া কৰিলোঁ। চাই থাকক মোৰ ভিডিঅ'টো। ভতিজা টুকুলুক আহি আছে, খোজকাঢ়ি আনিছে ন তোমাক, সেইকাৰণে আমাৰ লগত আহিব লাগে। এয়া প্ৰথমতে মামী, তাৰপিছত হেমন্ত দা, তাৰপিছত বিজয় দা, তাৰপিছত মা, একে লাষ্টত পাপা। পাপা নাচি আহিছে, ব্লগ কৰিছে। চব উঠি যাবা, ইউটিউব দিবা আকৌ। ই নাপায় নহয় বোলে। এয়া লকডাউন বিচাৰি নেদেখে দে, মোৰ চেনেলটো দেখা নাই। এয়া মামী আহিছে পাৰ হৈ, মেখেলা বোলে হেৰি শাৰী বোলে যাব। ফাদাৰ আহিছে। সৰুটো আনা নাই নেকি? এয়া মাছৰ দানা। সৰুটো আনা নাই দেখোন, ডাঙৰ আনিছে। এনেকেই দিছে, পুৰা খাব এতিয়া মাছবিলাকে। গোন্ধ কি দেখো, টুপুক কৰিছে ন? অলপ পাছত চাবচোন মাছ কেনেকৈ খাব। টুক এয়া দিছে।
পাপাৰ লগে লগে যাওঁ মই তেতিয়া ভিডিঅ' উঠাব পাৰিম এইবিলাক চাচোন কেনেকৈ টপলক 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 খাই আছে সি এনে আহি ভাল পায় ন সদায় সদায় ভোকত থাকিলেও সি আহিব নাযাওঁ দে সেইটো চাদে এইখিনিতে যি লপক লপক খাইছে দেখিছেনে মাছবোৰ কেনেকে ঢপলিয়াই খাইছে হে হৰি সেইকেইদিনটো বহুত সৰুৱে আছিল আজি বহুত টপলক টপলক কৈছে ন যিখিনি এতিয়া তাত মাছ এৰিছে যে মই যে এৰিছো একেলগে মাছ এইখিনি ডাঙৰ হ'ল কিনাৰ বেছি দিছে যে আমাৰ আকৌ দৰিকণা মাছ এনেকুৱা হৈছে নহয় পুখুৰীটো অঁ বহুত হ'ব একেবাৰে দৰিকণা মাছ কিনা চাগে আমি কিনা মাছ দৰিকণা নহয় সৌফালে পালেগৈ মিয়া যাওঁ সেইফালে যাওঁ পাপা লাগে তাকে আছে লৈছে আকৌ সেই হৈ আছেচোন পাপা ওচৰত আহিব দেখা নাই অঁ এইখিনিত বেছি ডাঙৰ মাছ দেখিছে অঁ দেখা নাই মই ডাঙৰ মাছ এটা দেখা পাইছিলোঁ হে হৰি সেইদিনাখনতেও একো নকলত আজি যে ইমান শব্দ কৰিছে ডাঙৰ হৈছে এতিয়া এচোন আৰু অহা মাহতচোন খাবই হ'ব বুলি ক'বই ন যেনেকুৱা টপলক টপলক পাৰিছে মোক কৈছে কম তেল হৈছে নহয় মাথা বেয়া হৈ গৈছে তেনেকুৱাই দেখা নাপালে যে আৰু খং ভিডিঅ' কলিং কৰ চাওঁ দিয়াচোন বেলি ডুবাই নে মোক অকণ দে মোক কেনেকুৱা লাগে খাই কি কথা কবে কৰিব হয়তো বাই 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 দিছে দাদাজনে বাই বাই দিছে আৰু খোৱা বোৱা ইয়াতে অলপ কৰিলোঁ কিবা কিবি ঠাণ্ডা খালোঁ চিপছ খালোঁ আৰু মা পাপাহঁত ইয়াতে থাকিলে স্কুটি লৈ গ'ল ৰাতি আৰু 7-8টাত আৰু আমি গাড়ীত গ'লোগৈ ইয়াতে মগু আনিছে পখা দিয়া নে শিপা দিয়া ঘৰ পালোগৈ আৰু ৰিটাৰ্ণ হ'লোঁ বাই বাই